হাই ফ্ৰেন্স, কি খবৰ? আশা কৰো আপোনালোক সকলো ভালে আছে। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ দেখাব লগা খণ্ডটো চাবৰ বাবে খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো আজিৰ দেখাব লগা খণ্ডটোত দেখিবলৈ পাব সোণহঁতৰ ঘৰখনৰ পৰিস্থিতিৰ বিষয়ে পাইজিৰ আগত কৈ থাকিবগৈ আৰু ৰত্নই ভুল কৰাৰ বাবে যে সোণে বহুত কষ্ট পাইছে, কৈ যে পেহীয়েক আৰু পুৱতীয়েক সোণক বুজি নোপোৱাৰ বাবে বহুত কষ্ট পাইছে সোণে, তাৰ বিষয়ে পাইজিৰ আগত কৈ বহুত বেছি সোণ আৱেগিক হৈ পৰিব। এতিয়া বাৰু সোণে কি কৰিব? পেহীয়েক আৰু পুৱতীক বাৰু বুজাব পাৰিবনে যে সি ঘৰখনৰ কাৰণেই ভালৰ বাবে এইবিলাক কৰিছে? তাৰ বিষয়ে বুজাব পাৰিবনে? আৰু পুৱতী আৰু পেহীয়েকে সকলো কথা বুজি পাবগেনে, নে পেহীয়েকে বাৰু সেইখন ঘৰ এৰি থৈ গুচি যাবগে? জানিবৰ বাবে চাওক আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ দেখাব লগা খণ্ডটো। আৰু আনফালে আজিৰ খণ্ডটোত পুনৰ সোণে ঘৰলৈ আহি ৰত্নক বুজাব আৰু তই বৰ্তমানটো ভাল কৰিলে যে তোৰ ভৱিষ্যতটো ভাল হ'ব, সেইবাবে যে তই বৰ্তমানৰ কথা চিন্তা কৰ, বৰ্তমানৰ পৰিস্থিতিটো ভাল কৰ, তেতিয়া তোৰ ভৱিষ্যতে ভাল হ'ব। তাৰ বিষয়ে ৰত্নক কৈ সোণে বহুত বেছি বুজাবলৈ চেষ্টা কৰি থকা আজিৰ এপিছডটোত দেখিবলৈ পাব। ফালে সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত পুৱতীয়ে পৰীৰ আগত তই যে চিধাকৈ কথাবোৰ ভাবি নাচাবি, আশে পাশে কি হৈ আছে তাৰ বিষয়ে তই ভালদৰে চাবি, তেতিয়াহে সকলোবিলাক কথা বুজি পাবি। পেহী আৰু যে মই একো বেয়া কথা কোৱা নাই, তাৰ বিষয়ে পুৱতীয়ে পৰীৰ আগত কৈ থকা আজিৰ খণ্ডটোত দেখিবলৈ পাব। সেইবাবে আজিৰ এপিছডটো চাবৰ বাবে খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোনে কোনে সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে, নিশ্চয় এটা কমেণ্ট কৰিব, লগতে ভিডিঅ'টোত এটা লাইক কৰিব। যদি প্ৰথমবাৰ এই চেনেলটোৰ ভিডিঅ' চাইছে, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিলোঁ। ধন্যবাদ।